Hey guys, good morning. Welcome back to my YouTube channel. ৰাতিপুৱা এতিয়া 10টা বাজে তো মই বনালো ৰুটি আৰু ভাজি দিপে মৰ্নিং গ'ল ভাত খাই গ'ল কি মই ভাত নাখাওঁ ৰুটি বনাওঁ মোৰ কাৰণে মই ৰুটি খাম এতিয়া তো চাই থাকক আজি দিনটো কি কৰোঁ কেনেকৈ যায় দিনটো পাৰ হয় তাকে এয়া ৰুটি ভাজি খাই লওঁ এতিয়া আচাৰ আছে লগত তাৰপিছত পটল ভাতকেৰেলা আলু ভাজি আৰু ৰুটি খাই লওঁ এতিয়া হা টাইম হ'ল এতিয়া ভাত বনাব লাগিব আৰু মুখখনত গৰমৰ কাৰণে ইমান মানে ৰঙা পৰি পৰি মানে বিছা লাগিল নে কি খজুৱাই পুৰা ৰঙা হৈ গৈছে এয়া মাছ বনাম এতিয়া এইবোৰ মটৰ তিয়াই থৈছোঁ তাৰপিছত মাছ বনাম এতিয়া দুপৰীয়া সাজ সকলোৰে বাবে একেলগে বনাম আৰু খুৰীহঁতৰ আৰু আমাৰ একেলগে বনাম মাছ ফ্ৰাই হৈ আছে মাছৰ লগত আজি আলু বনাম এয়া আলুৰ লগত মাছ বনাম তৰকাৰী উতলি আছে পুৰা আমাৰ এতিয়া দুপৰীয়া সাজ চলি আছে নখোৱা সিহঁত অহা নাই সিহঁত বহিব আৰু এইফালে দি জাষ্ট ভাত পানী খাই কৰি আজৰি হৈ আহিলোঁ এয়া দি আকৌ যাবা ন সি আকৌ যাব আকৌ আহিব কেইটাত আহিবা 6:30 7টা বাজিব আৰু আকৌ আহালে মানে মৰ্ণিং যায় আপোনাৰ 9টা 9:30 যায় তাৰপিছত দুপৰীয়া 2টা বজাত ভাত খাবলৈ আহে তাৰপিছত আকৌ ভাত খাবলৈ 2টাত আহি পেলাই 3টাত যায়গৈ গৈ মেলি আকৌ সন্ধিয়া 7টাত আহেগৈ আৰু তাৰপিছত আজি সন্ধিয়া বহুত কামো আছে ট্ৰেডিং কৰিবলগীয়া হৈ আছে তাৰপিছত আকৌ তোমাৰতো কিবা কিনিবলগীয়া আছে ন আজি যাওঁ নে নাযাওঁ ঠিক নাই আজি সন্ধিয়া বেলেগ কামো আছে মাইনা বা আৰু মই পেকিঙৰ কাম অলপ কৰিব লাগিব তো পেকিংখিনি কৰি মেলি আজি আজৰি হ'ব লাগিব কাইলৈ বেলেগ কাম আছে কাইলৈ মেহেন্দি আঁকিব লাগিব ন তো সেই আজি সন্ধিয়া সেনেকৈয়ে মানে যাব আৰু সন্ধিয়াটো তোমাৰতো অহা দেৰিয়ে হ'ব ন তো অলপ এতিয়া ভাত পানী খাই কৰি আজৰি হ'লোঁ নুশুওঁ বাৰু ডিপ যাব ডিউটি তো মই নুশুওঁ এনেই অকণমান মোবাইলটোকে পিটিকি কৰি মেলি তাৰপিছত আকৌ সন্ধিয়া লগ পাম ন গুড ইভিনিং গাইজ জাষ্ট গা পা ধুই কৰি আহিলোঁ এইমাত্ৰ ডিপু আহিলে গা পা ধুই সিও আহিলে তাক সি মানে চৰবত খালে আৰু চৰবত দিলোঁ চাহ নাখায় বোলে গৰমো বহুত পৰিছে মুখখন বহুত ৰঙা পৰি গৈছে ন তো ময়ো চাহ নাখাওঁ আইচক্ৰীম আনি থৈছে বোলে তো আইচক্ৰীমকে খাওঁ আৰু 2টা আছে এইটো এটা আছে এইটো মাইনা বাদে থৈছোঁ আৰু এটা আনিছে এইটো খাই লওঁ আইচক্ৰীমকে খাই লওঁ আৰু সন্ধিয়া সময়কণ এয়াই আৰু চাহ খাবলৈ মন নাযায় এতিয়া ন গৰমটো বহুত পৰিছে কাৰণে হয় নাই এখেতে চুলি কাটিলে বহুত দিন চুলি কাটা নাছিলে ঘৰৰ পৰাও খুব কৈ আছে চুলি দাড়ি কাটিবি তো ফাইনেলি কালি চুলি কাটিলে আৰু কালি চানডে আছিল তাতে আমাৰ এতিয়া এইবোৰ পেকিঙৰ কাম চলি আছে পুৰা এয়া আমাৰ কইনা এইটো দীপ
পেকিং চলি আছে এতিয়া দীপে নাম লিখিব নাম লিখা মানুহজন দীপ ওলাই গ'ল এবাৰ মই লিখি আছোঁ নাম এযোৰ দৰা মাকৰ বাবে বহুত ধুনীয়া কাপোৰযোৰ কালাৰটো বহুত ধুনীয়া হয় আৰু এযোৰ দৰাৰ আইতাকৰ বাবে পাটৰ মেখেলা চাদৰ বহুত ধুনীয়া হয় কালাৰবোৰ কালাৰকেইটা বহুত ধুনীয়া হয় চাৰ্টবোৰ বহুত ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ কালাৰবোৰ পূৰা পেকিং চলি আছে আমাৰ ন খুৰী পেকিং পূৰা চলি আছে ইফালে দি মোবাইল টিপি আছে গালি খাই আছে মোৰ পৰা অঁ আকৌ গামোচাখিনি আছে নহয় এনেকৈয়ে দিয়া হৈছে আৰু গামোচা ৰুমাল চেলেং আৰু চাৰ্ট এইবোৰ পেকিং হৈ আছে পূৰা পেকিং কৰি হৈ গৈছে এইটো হ'ল দৰাৰ বাবে এটা কোট লৈছে এইটো দৰাক দিব বহুত ধুনীয়া হয় কোটটো ব্লেক কালাৰ এইটো ভিতৰৰ চাইডটো সোমোৱা হৈ আছে মই নুলিয়াওঁ বাৰু তাৰপিছত এখন গামোচা দিয়া হৈ আছে ইয়াতে ধুনীয়াকৈ কালিয়ে ভৰাই কৰি থৈ দিছোঁ আৰু কোটটো পেকিং হৈ আছে পূৰা ৰাতি এতিয়া বাজিল 12টাই বাজিব হ'ল আৰু জাষ্ট ভাত পানী খাই কৰি আজৰি হ'লোঁ একেলগেই খালোঁ একেলগেই বনালোঁ বাৰু খুৰীয়ে মই মিলি মাংস বনালোঁ আৰু কাবুলী বুট তেনেকৈ তিয়াই থৈছিলোঁ তেনেকৈয়ে কাবুলী বুট নহয় মটৰ হয় মটৰ সৰুটো ডিপ মোবাইল চাই আছে বুট মটৰ তিয়াই থৈছিলোঁ মটৰ বনালোঁ মাংস মানে ফ্ৰাই কৰিলোঁ তো তেনেকৈয়ে খালোঁ এতিয়া বাজিল 12টা পেকিং কৰি হ'লহে এতিয়া অলপ কৰোঁ আকৌ কোনোবা আহে তেনেকৈয়ে মানে থকা হয় যে আৰু ভাতো মাজে মাজে বনাই আছোঁ গোটেইকেইজনীয়ে মিলি ভাত পানী খাই গৈ আকৌ এতিয়া অলপ কাম কৰিলোঁ মানে পেকিঙৰ কামেই হয় কৰি মেলি এতিয়া আজৰি হৈ আহিছোঁ আজৰি মই মুখ হাত ধুব আছেই অৱশ্যে ভাত পানী খাইহে আজৰি হ'লোঁ মুখ হাত ধুওঁগৈ হাত ভৰি ধুওঁগৈ দীপে খাই বৈ মেলি সি বিচনা পাৰি আজৰি অৱশ্যে বিচনা পাৰি ৰেডি সি তো এতিয়া শুম আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই এণ্ড গুড নাইট ন গুড নাইট দিয়া গুড নাইট